হ'লে নিজৰ মান মৰ্যাদা ৰাখি কাম কৰিব লাগে। ৰিটায়াৰমেণ্টৰ পাছত ধুনীয়াকৈ দোকান এখনত বহি নিজৰ কৰ্ম কৰি মানুহৰ মানে নিজৰ জীৱনটো কেনেকৈ পাৰ কৰিছে অকণমান বোলো সুধিম আৰু দুই এটা কথা জানিম, লগতে সেইখিনি কথাই যাতে মানুহক মানে কিছু উৎসাহিত কৰিব পাৰে নে নাই তাৰ বিষয়ে বোলো দুই এটা ভিডিঅ' বনাম, সেইকাৰণে আহিছিলোঁ। নমস্কাৰ সতীৰ্থবৃন্দ, ৱেলকাম টু মাই দেওৰাম ব্লগ। মই আপোনাৰ সন্মুখত ইয়াত দেখুৱাই আছোঁ মানুহ এগৰাকীক, আৰু তেখেতৰ ওচৰলৈ আহিছোঁ। কিয় আহিছোঁ, তেখেতৰ কি নাম, কি কৰিছিলে আৰু বৰ্তমান কি কৰি আছে তাৰে কিছু তথ্য দিবলৈ আহিছোঁ। আপোনালোকে চাব। আৰু মই এতিয়া দোকান এখনলৈ আহি আছোঁ আৰু আপোনাৰ সন্মুখত নিশ্চয় দেখিবলৈ পাইছে মানুহ এগৰাকী। তেখেতক মই দুই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। বাইদেউ কওকচোন, আপুনি ৰাতিপুৱা কিমান সোনকালে উঠে? কেতিয়াবা 5টা বজাত উঠোঁ। হয়, আৰু এই দোকানত কেইটা বজাৰ পৰা বহে, কিমান সময়লৈ? 6টা বজাৰ পৰা 10টা বজালৈ। আকৌ পিছবেলা কেইটা বজাৰ পৰা কেইটা বজালৈ থাকে? 3টা বজাৰ পৰা ৰাতি 6:30টালৈ থাকোঁ। দিনটোত অকল ইমানে কৰেনে আৰু কিবা কিবি কাম কৰে ঘৰত? দিনটোত মই কাম কৰোঁ, হয় হয়। বাগানত কাম কৰোঁ। অঁ, বাগান আছে নেকি? কি বাগানত কাম কৰে? কি বাগান মানে মোৰ তামোল গছ, পাণ গছ, অঁ, তামোল পাণৰ বাৰী আছে, কঁঠাল গছ, আম গছ এইবিলাক আছে। আৰু তেখেতে এই ধৰণে দোকানত বহি থকাতে লগ পালোঁ আৰু বহি থকাতে মই তেখেতক সুধিছোঁ। আৰু তেখেতক এইকাৰণে এই দুই এটা কথা সুধিছোঁ। তেখেত এগৰাকী শিক্ষয়িত্ৰী আছিল, আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল, আৰু তেখেতে 2003 চনতে অৱসৰ গ্ৰহণ কৰিলে। আৰু তেখেতৰ নামটো তেখেতৰ মুখেৰে শুনিব বিচাৰিছোঁ। কৈ দিয়কচোন বাৰু আপোনাৰ নামটো। মোৰ নামটো শ্ৰী সুষমা গগৈ। শ্ৰী সুষমা গগৈ। তেখেতৰ বিশেষ পৰিচয় আছে। তেখেতৰ স্বামী এগৰাকী আমাৰ আৰক্ষীৰ কনিষ্টবল আছিল, আৰু তেখেত অৱশ্যে নাই। তেখেতৰ পৰিবাৰ হয়। তেখেতে শিক্ষয়িত্ৰী আছিল। শিক্ষকৰ জীৱন সম্পূৰ্ণ কটোৱাৰ পিছত অৱসৰৰ দিনকেইটাত তেখেতে এনেকৈ মানে স্বাস্থ্যৱান হিচাপে থাকি ঘৰৰ কাম কৰি আৰু দোকানত আজিলৈকে বহি কাম কৰি দেখুৱাইছে। নিশ্চয় এনেকৈ কাম কৰা ব্যক্তি খুব কমেই আছে। আপোনাৰ স্বাস্থ্যটো অৱশ্যে ভালেই দেখিছোঁ। আৰু এনেই আপুনি কিবা কিবি বেমাৰত পৰিছে নেকি ইমান দিনে? নাই নাই, মোৰ একো তেনেকৈ বেমাৰ আজাৰ নাই তেখেতৰ বোলে। আৰু ধুনীয়াকৈ সেইকাৰণে ইয়াত দোকান পাহাৰ চলাই আছে। এইবোৰ চাওক, তেখেতে এতিয়াও এনেই নাথাকে। আজি ইমান বছৰে তেখেতে এনেকৈ নিজৰ কাম কৰি গৈছে আৰু ঘৰখন চাই গৈছে, বাৰী ঘৰো চোৱা দেখিছোঁ বুলি কৈছে তেখেতৰ নিজৰ মুখেৰে আমি গম পাইছোঁ। এতিয়া মানে এই দিনটো আপোনাৰ এনেকৈ থাকিয়ে ভাল লাগেনে? দিনটো মই দোকানৰ পৰা গৈ বাৰীত কাম কৰোঁ। হয়। বাৰীত কাম কৰি ঘৰলৈ আহোঁ। আহি গৰম পানী দি গা ধুওঁ, ধুই অকণমান টিভি চাওঁ। টিভি চোৱাৰ পিছত কেতিয়াবা টিভিৰ ওচৰতে ভাত খাওঁ। তাতে ভাত খাওঁ। টিভিয়ে চাওঁ। 3টা বজাত আকৌ দোকানলৈ আহোঁ। কেতিয়াবা লগৰবোৰলৈ মনত পৰেনে? মনত পৰে, কোন কোন আহেতো। আহে। আৰু মই পঢ়োৱা ল'ৰা ছোৱালীবোৰ আহে। এইবাৰ শিক্ষক দিৱসত নাই দেই মোৰ কাপোৰখন। কিবা দিছিলে নে কোনোবাই? নগা চাউল এখন দিছে। নগা চাউল কোনে দিলে? এটা কলম এটা দিছে। শিক্ষক দিৱসত ইয়াতে দিছেহি নে মাতি লৈ গৈছিলে? দোকানত আহি দিছেহি। আৰে মোক চাবলৈ কিমান মানুহ আহিব নিশ্চয়, কিয় নাহিব? শচীন বৰগোহাঁই পিতেক, সেইটো ডিফুত থাকে। ডিফুৰ পৰা ল'ৰা ছোৱালী লৈ সি গাড়ী লৈ আহে। আমাৰ লগৰ মাষ্টৰবিলাকৰ ভিতৰত কোনে আহে তেনেকৈ? প্ৰায় লগ কাক পায়? নিৰু আহে, বীণা আহে। এনেকৈ কেতিয়াবা কোনোবা আহে আৰু। এই পঢ়োৱা ছাত্ৰবিলাকো আহে। বাইদেউক চাবলৈ মন গৈছে, ফটো মাৰি লৈ যাওক। আহে।
আৰু তেনেহ'লে আৰু এতিয়া আপোনাৰ ফালৰ পৰা আমাৰ শিক্ষক সমাজক বা কাৰোবাক আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰে নেকি? শিক্ষক হ'লে হয় নিজৰ মান মৰ্যাদা ৰাখি কাম কৰিব লাগে, হয় নহয়? হয় নিজৰ যি কৰ্তব্য সেই কৰ্তব্যটো পালন কৰিব লাগে। ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দীক্ষা দিব লাগে, ভৱিষ্যত উন্নতি পথত আগুৱাই নিব লাগে, হয় নহয়? আমাৰ কৰ্তব্য সেইটো। মোৰ এতিয়াও এই ল'ৰা ছোৱালীবোৰ পৰীক্ষা চৰীক্ষা হ'লে মোৰহে বুকুখন ধপ ধপ কৰে, ভয় লাগে। কিয়নো ই ফেলেই কৰিব নে পাছেই কৰিব, ভালছে পঢ়। কেতিয়াবা কাৰোবাক কিবা এটা সোধোঁ, দেই নহওক আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ, ইমানখিনিলৈকে আপোনালোকক দেখুৱালোঁ তেখেতৰ বিষয়ে। আপোনালোকে যদি দেখি আছে চাই আছে তেন্তে নিশ্চয় আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। মোৰ সকলোলৈকে নমস্কাৰ থাকিলে ধন্যবাদ।